বনাইছিল কেলা কোনে বনাইছিল কোনে তোৰ জন্ম দিছিল কোনে তোৰ কোনে বনাইছিল এই কিটা কেলা মাক পাগুন সট Hey, ahi golu ako. Hey guys, my YouTube channel PKNR Life and blog বুলি কবলৈ বেয়া আছে blog বনাবই ন হলো মানে ইহিতৰ মানে জেএসবি হতৰ টেঙা নিদি আকৌ নগাঁও ৰস্তা এইকিটা মানে ইহিতৰ এনেকুৱা কিছুমান অশ্লীল ভাষা বিলাক এটা আপোনাক শুনাবলৈ গৈ আছো মানে ব্লগটো কেদিমানৰ কাৰণে ষ্টক দিছো আছে ব্লগ বিলাক মই আছে মই মানে জগন্নাথলৈ যোৱা ব্লগ বিলাক মই বনোৱা নাই আৰু আজিকালি ইহিতক মানে ৰোজ কৰি থাকোঁতে অকণ দেখিব দিছ নেলা দিছে চা কেনেকুৱা আছে যে চা টানি যে क्या देखना पड़ रहा है अच्छा है मैं अंधा हूं ইহিতক যে দিবলৈ এটা বনাই থৈছো এটা এডাল কাণ দেখিছে বাজি কিনে তো গাইজ আজি নে কালি এটা আপলোড দিছিলে জেএসবিয়ে ভিডিঅ' এটা ভিডিঅ'টোত কি এনেকুৱা কিছুমান ভাষা কৈছে আৰু তাক বোলে এটা প্ৰুফ লাগে সি বেয়া বোলে একো নকয় ভাষাটো আপোনালোকে শুনি লওক মদত চোট সুদ্দুৰ ভাই চালক একচুৱেলি মোৰ কাৰো সৈতে মোৰ জাতি দুশ্মনীও নাই আৰু মই তুহঁতক দুশ্মন কৰিবলৈ অহা নাই কিন্তু মানে মই এটা কাৰণে কৈছোঁ মানে ছ'চিয়েল মিডিয়াটো তুহঁত তিনিটাই যে গেলাই আছে কেইদিনমানৰ পৰা টেঙা নিদিয়া ৰোষ্টা আৰু তুমি জেএসবি মানে অলপ তুহঁতে পইচা মই কোৱা নাই তুহঁতৰ গোটেইকেইটা পইচা মূৰত ধৰিছে মানে পইচা পাবৰ কাৰণে তুহঁতে আৰু এটা কথা তোৰ নিজৰ মা দেউতাকক কিয় মানে আনিব লাগে মা দেউতাক মানে নগাঁও ৰোষ্টাইটো এনেকুৱা কিছুমান কথা কয় মানে একে পকৰি কিবা মানে অগ্ৰম বগ্ৰম ধেৰ ইমান মানে তললৈ যাব পাৰে নেকি আৰু মোৰ বিষয়ত মোৰতো বাদেই দিয়ে মোক ৰিপ্লাইটো কৰাৰ বাদেই ৰিপ্লাই কৰিবতো নোৱাৰোৱেই কাৰণ যিকেইটা মই কৈ আছোঁ আপোনাক চব সঁচা কথাই মই কৈ আছোঁ জানিছেনে ইমান মানে বা শুনাই দিছোঁ আৰু কি ক'ম আৰু যিখিনি ভাষা মানে আমি ধৰি লওক ক'বই নোৱাৰোঁ আৰু থৈ পেলাইছোঁ মানে এইটো কাৰণে তুহঁতৰ কিছুমান কথাত মানে মুখত মানে মোৰ মানে লালতি ওলাই যায় ইমান তুহঁতৰ বেয়া ভাষা যিখিনি ভাষা আমি কেলাটো তোমাৰ জেনেৰেল চবেই কয় কিন্তু তোৰ কিছুমান পাৰ্চনেলি একদম কিবা মানে ক'বলৈ বেয়া লাগে আৰে বাবা অলপ ভাল হয় তুহঁতৰ হৈ কিমান ভিডিঅ' বনাম মই ব্লগ বনাবলগীয়া ঠাইত তুহঁতৰ হৈ বনাবলগীয়া আছে মানে ৰাতিপুৱা শুই উঠি ভিডিঅ'বিলাক চাওঁ তুহঁতৰ ভাষা ইফালে চাওঁ জেএসবি ভাষা সিফালে চাওঁ টেঙা নিদিয়ে ইফালে চাওঁ নগাঁও ৰাস্তাটো কালি পৰি সৰু লোৱা না ছাবস্ক্ৰাইবটো বাঢ়িছে টকা পইচা পাইছোঁ সেইকাৰণে মূৰত ধৰিছে সেইকাৰণে ভইচবিলাক দিওঁতে মানে মুখখনৰ মানে সেই ভেলুৱে নাইকিয়া হৈ গ'ল কিবা এটা যে ভাল শব্দ এটা ক'ব লাগে তেতিয়া মানে কি বুজাব আহিছোঁ সেইকাৰণে মই কৈছোঁ না তুহঁত তিনিটা সমানে মাৰপিট কৰি কাজিয়াখন ভাঙি দে তুহঁতে এইবিলাক কৰি থাকোঁতে তুহঁতৰ এতিয়া কি হৈছে এতিয়া মাজতে শুনিছোঁ ষ্ট্ৰাইক পোৱাপুৰি হৈছে বোলে কি লাভটো হ'ল দুইটাই কিবা এটা কৰি আছ ফোনতে কথা পাতি পেলাই আলোচনা মৰ্মে যা গৈ পেলাই কামটো শেষ কৰ কিবা এটা পাই আছে চলি থাক কিন্তু সেই টপিকটো লৈ পেলাই তুহঁতে ইমান বেয়া শব্দ ইমান বেয়া ভাষা আৰু ভিডিঅ' বহুত ডিজাইনৰ ভিডিঅ' কৰি পেলাইও টকা পাবি যা বাহিৰত বস্তুবিলাক দেখুওৱা মানুহক বুজা সেইবিলাক ক বা ভাল গান চান বনা আৰু ৰোজ কৰি পেলাই ক'ব ধেমালিকেহে কৈছোঁ বুলি মানে এনেকুৱা হৈছে তুহঁতে মানে কাটি পেলাই নিমখ সোমাই চিলাই দিবি আকৌ কষ্ট পোৱা দেখা পাই পেলাই আকৌ লগতে ফালি পেলাই আকৌ নিমখটো উলিয়াই দিবি তুহঁত তেনেকুৱাই আছ কি লাভটো হৈছে বাৰু কচোন অকণমান মানে আৰু এটা কথা এই জেএসবিয়ে বোলে এনেকৈ ফটো এখন নগাঁও ৰোষ্টা ল'ৰাটো বোলে ভনীয়েকৰ ফটো এখন নাপায় তুহঁতে লাগিছে তুহঁতে মাৰপিট লাগ কিন্তু তহঁতে ঘৰৰ মানুহক ভনীয়েকৰ আজি যদি কিবা এটা বেয়া ৰেকৰ্ড এটা ওলাই যায় তেতিয়া তই কি কৰিবি তই পইচাখিনিও তাৰ ৰেকৰ্ডটো ভংগ কৰিব নোৱাৰিবি সেইকাৰণে কাজিয়া লাগিছে নিজে লাগ মানে নিজে গৈ পেলাই লাগ এই ছ'চিয়েল মিডিয়াত কাজিয়া নহয় কিবা এটা মানুহক দেখুৱাব যা কিবা এটা মানুহক বুজাবলৈ যা গান এটা বনা বেলেগ এটা বস্তুবিলাক দেখুওৱা সেইবিলাক কৰ তুহঁতে ভনীয়েকৰ ফটো আনি পেলাই দিছ ইয়াত তোৰ বিষয়ে সি তোৰ মাৰ বাপাৰ বিষয়ে ক'ব কি হৈছে মানে এই টিকটকৰ নিচিনা এসময়ত যে বন্ধ হৈ যাব নহয় তেতিয়া পাগল কুকুৰৰ নিচিনা হৈ যাবি তুহঁত টিকটকততো আৰু জেএসবি এইটোতো ক'বই নালাগে গোটেইটো একে সঞ্জয় দত্ত গেলা কিন্তু এতিয়া লাষ্ট পাছ এখন মোকে ফোন কৰিছিলি সেইকাৰণে কৈছোঁ কাজিয়াখন ভাং মোৰ এইবিলাক মাজত সোমাবলৈ মন নাই মোৰ বনাব মন নাই কিন্তু তহঁতৰ এনেকুৱা কিছুমান অশ্লীল ভাষা নহয় কাৰণ জেনেৰেল মানুহ এটা ক'লে বুজি নাপাবগৈ সেইকাৰণে ময়ে কৈছোঁ যে তহঁতে বুজ কাৰণ তহঁত কেইটা কৈ মই ডাঙৰ অকণমান বুজিলে অকণমান হেৰি কৰ দেই আৰু একেডাল কথাকে মই কৈ থাকিম নে সেই কথা মজা আয়া ইহঁতক কথা কৈ লাভ নাই কোনে বনাইছিল কোনে তোৰ জন্ম দিছিল কোনে তোৰকো কোনে বনাইছিল এইকেইটা
মাক ফাগুন চ'ত আৰু সিদিনাখন জেছবিয়ে কৈছে পাখি ৰাজবংশীবিলাক সেন্দুৰ দিয়া নিদিয়া বয়ফ্ৰেণ্ড এইবিলাক কথা তোৰ লগত টিকটক বনাইছিল সেইটো বেলেগ কথা কিন্তু তই কিছুমান বেলেগৰ পাৰ্চনেলি মেটাৰটো তই কিয় লৈ আহিছ তাৰ সেন্দুৰ লওক বোৱাৰী হওক কিবা হওক তাৰ নিজৰ ব্যক্তিগত কথা এইটো তই কিবা তাত বেয়া দেখিছ ভিডিঅ'ত কিবা নেকেট দেখিছ তই সেই বিষয়টোলৈ ক তই পাৰ্চনেলি মেটাৰটোলৈ কিয় যাওঁ এজনী ছোৱালী মানুহৰ বদনাম ওলোৱাৰ পিছত কি হ'ব তই ভাবি চাইছ হয় সিহঁতেও অব্লিক কয় মই নাই কোৱা বুলি কোৱা নাই চুমা খোৱা কিবা কোৱা হাগা মোটা বা সিহঁতেও বনাওক যোনে যি কয় কৈ থাকক এইবিলাক ক'বলৈ আমাৰ দৰকাৰ নাই কিন্তু তুহঁতৰ নিচিনা ছ'চিয়েল মিডিয়াত বেয়া শব্দ কৈ কাজিয়া লাগাহি নাই আৰু তই বেলেগৰ পোকত নাহিবি তাই সেন্দুৰ লৈ বোৱাৰী হয় কিবা হয় তাই ব্যক্তিগত কথা তই তাইৰ পোকত আকৌ কিয় লাগিছ গৈ মানে যিকোনো প্ৰকাৰে তই টকা লাগে আৰু ন মই তই কোৱাচোন না তই গোটেইকেইটা আলোচনা মৰমে গৈ পেলাই পইচাখিনি ইনকম কৰিব মাথা মাৰিছ নেকি ঠিক নাই এতিয়া কি লাভ হ'ব কাইলৈ পৰহিলৈ চবেই ষ্ট্ৰাইক কৰিব হেৰি একাউণ্ট বেন হৈ যাব তেতিয়া কি কৰিবি সেইকাৰণে বুজা পোৱা মতে বুজা পোৱা মতে